এতিয়া এজো সাপডালক ৰিলিজ কৰিব শুক্লাই ঘন জংঘলত আৰু এই ব্যক্তিৰ ভিতৰতে আছে সাপডাল ওলালো এতিয়া মই আকৌ এক সুন্দৰভাৱে ৰিলিজ কৰি দিম ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক নমস্কাৰ আজি এই সময় নাওকটাৰ বালাবাৰীৰ বিৰচাং দাহঁতৰ ঘৰত এহেতসকলৰ ঘৰৰ ভিতৰত এডাল বৃহৎ সাপ সোমাই আছে কি সাপ নাজানো এতিয়া সাপডাল উদ্ধাৰ কৰিব আহিছো ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব লগতে যদি মোৰ ইউটিউব চেনেলটো ৰাজীৱ কলিতা স্নেকমেন আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু বেলটো বাজাবলৈ নাপাহৰিব লগতে যিমান পাৰে শেয়াৰ কৰি দিব আৰু এই গৰমৰ সিজন আপোনালোকক মই বাৰে বাৰে কৈ আছো এই চাওক ঘৰৰ ভিতৰত গাত এটা ওলাই আছে বাহিৰৰ পৰা দেখা পাইছে আপোনালোকে তো এই পিনে দিয়ে সাপডাল সোমাই আহিছিল ঘৰৰ ভিতৰত আৰু এই ঘৰৰ ভিতৰতে সাপডাল আছে এতিয়া মই তাক উদ্ধাৰ কৰিম কেনেকৈ উদ্ধাৰ কৰিম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক আহক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ এইফালে আছে এফালে মাথা সেইফালে গেছি এইফালে এইফালে দেখিছে আপোনালোকে কি বৃহৎ সাপ এডাল এতিয়া কমসে কম 8 ফুটটো আৰামছে হৈ যাব মোতকৈ বহুত লম্বা হয় সেইফালে লৈ যাওঁ উত্তৰ ৰূপে আছে নেকি এই সাপবিধৰ বিষয়ে মই আপোনালোকক আগতে কৈছিলোঁ যে একেবাৰে অবিষাক্ত সাপ হয় ইয়াক হুলেবেৰিয়া সাপ বা মছৰাগুম বা ইণ্ডিয়ান ৰেড স্নেক বুলি কোৱা যায় একেবাৰে অবিষাক্ত হয় টেমাটো লৈ দিওঁ নেকি টেমাটো নাই মনাটো দি এতিয়া সাপডাল ধৰি লৈ গৈ সুন্দৰভাৱে শুক্লাই ঘন জংঘলত এৰি দিম একেবাৰে প্ৰাণ খুলি হাঁহিছে ঘূৰি সাপটো ধৰাৰ পিছত সঁচাকৈ খুব ভাল লাগিল সেইকাৰণে আপোনালোকে কি কৰিব লাগে এই যে হাঁহৰ ঘৰত
ফেনাল চেনাল ছিটিয়াব লাগে। সাপটো কেতিয়াৰ পৰা সোমাই আছিল? এই মাত্ৰ বেছি টাইম হোৱা নাই। বেছি টাইম হোৱা নাই। কিবা হাঁহ চাহ মাৰিছে নেকি? হাঁহ মাৰা নাই, এই কিবা কি বুলি কয় এইটো ঘৰত থকা ভেকুলীটো ঘৰচীয়া হয় হয় এইটো কামুৰিছিল আৰু। হয় হয়। মোৰ নাম্বাৰ ক'ত পালে? তোৰ নাম্বাৰটো এই লগ এজন আছে দীপ বুলি কোৱা, তাৰ পৰা লৈছে। হয় হয়। তো ঠিক আছে, এই সাপটো এতিয়া মই উদ্ধাৰ কৰিলোঁ দাদাহঁতৰ ঘৰৰ ভিতৰৰ পৰা। তো এতিয়া সাপৰ ছিজন আহিছে, গতিকে আপোনালোকে সকলোৱে ঘৰৰ আশে পাশে জংঘলবিলাক চাফা কৰি থাকিব, আৰু লগতে এই হাঁহৰ ঘৰবিলাক যাতে আপোনালোকে স্প্ৰে' কৰি থাকে ফেনাল ডেটল এইবিলাক, তো সাপৰ পৰা ৰক্ষা হ'ব তেতিয়া। ঠিক আছে, এতিয়া সাপডাল ৰিলিজ কৰিব আহিছোঁ চুকলাই ঘন জংঘলত। গোটেইখিনি আনব। এইটো বছৰকম সাপ হয়, আৰু এইটো বালাপাৰাৰ পৰা নাওকটাৰ বালাপাৰাৰ পৰা উদ্ধাৰ কৰি আনিলোঁ, আৰু এতিয়া এই আমাৰ চুকলাই ঘন জংঘলত এতিয়া এৰি দিম ইয়াতে। আপোনালোকে এই ভিডিঅ'বিলাক চাই থাকিব, আৰু ৰাজীৱ কলিতা স্নেকমেন ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে এতিয়া গৰমৰ ছিজন পৰিছে, ঘৰত ওলাব পাৰে, লগতে ঘৰৰ ওচৰৰ যিবিলাক ঘন জংঘল আছে, এইবিলাক আৱৰ্জনা আছে, এইবিলাক আপোনালোকে সদায় চাফ চাফাই কৰি থাকিব, য'ত নেকি সাপ সোমাব নোৱাৰে। আৰু এইটো আচলতে বিষাক্ত সাপ নহয়, বিষাক্ত সাপ হয়। ঠিক তেনেকুৱা বিষাক্ত সাপো সোমাব পাৰে, যেনেকুৱা ফেটি ধৰক আৰু গলা সাপ, যেনেকুৱা নানান ধৰণৰ সাপ সোমাব পাৰে। গতিকে সাৱধান থাকিব আপোনালোকে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৱে জানক এই সাপৰ বিষয়ে। ধন্যবাদ। এতিয়া এৰি দিলোঁ তাক মই। এতিয়া ওচৰত কাৰো ঘৰ বাৰী নাই, এইটো চুকলাই ফৰেষ্ট হয়। অ'কে।